হেমচন্দ্ৰ শইকীয়া ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ ৰাস্তাৰ মাজৰ পৰা। আমি এতিয়া ৰাস্তাৰ মাজত আছোঁ। পূৰা চবফালে পথাৰ, এইফালেও পথাৰ আছে, সেইফালেও পূৰা পথাৰ আছে। এতিয়া পূৰা ৰাস্তাৰ মাজত আছোঁ আৰু মোৰ লগত আছে আজি এই মামু। আৰু আজি আমি মটৰ ৰাইড কৰিম। এইখন হৈছে আমাৰ বাচান্তি TVS ষ্টাৰ চিটিলৈ আপোনালোকক এটা ধুনীয়া সুন্দৰ জেগালৈ লৈ যাম। এটুকুৰা ইতিহাস প্ৰসিদ্ধ ঠাই। আমাৰ ইয়াৰ পৰা কমচে কম 3 কিলোমিটাৰ 3.5 কিলোমিটাৰমান হ'ব। বলক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। ক'ত যাম, কোন জেগাত যাম আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাব। ভিডিঅ'টো যদি ভাল পায় লাইক কৰি দিব ভিডিঅ'টো। ফাইনেলি আমি আহি পালোহি আৰু ইয়াত এখন চাইনবোৰ্ড লিখা আছে অসম চৰকাৰ। দেখাই আছোঁ আপোনালোকক। এখন অসম চৰকাৰ প্ৰত্নতত্ত্ব সঞ্চালকৰ কাৰ্যালয়ৰ পৰা দিয়া হয়। এখন বাসুদেৱ দৌল, প্ৰত্নতাত্ত্বিক স্থান কলাবাৰী, বিশ্বনাথ জিলা। আৰু গেটখন আপোনালোকক দেখাই আছোঁ। এখন হ'ল গেটখন। শ্ৰী শ্ৰী দক্ষিণপাট কলাবাৰী সত্ৰ দৌলগুৰি। এইখন নিৰ্মাণ কৰা হৈছিল 1984 চনত। আৰু আপোনালোকক ভিতৰখিনি দেখাবলৈ চেষ্টা কৰিম। আমি ভিতৰলৈ আহি আছোঁ সোমাই। হেল্ল' ফ্ৰেণ্ডছ, ফাইনেলি আমি আহি পাই গ'লোঁ। এইটো হৈছে দৌল, ৰজাৰ দিনতে বনোৱা দৌল। এইটো আছে দক্ষিণ কলাবাৰী, কণ দৌলগুৰি বুলি কয় জেগাকণ। আমি আহি ফাইনেলি পাই গ'লোহি আৰু ভিতৰৰ দৃশ্যখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ব'লক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। এতিয়া আমি দৌলটোৰ ভিতৰৰ ভাগলৈ সোমাই যাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম দৌলটোৰ ভিতৰত কি আছে, কেনেধৰণৰ কি আছে। আৰু জেগাখিনি চাওক, কিমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। এইফালে আপোনাৰ ফুলৰ পুলি কিছুমান ৰুই ৰাখিছে কাষে কাষে, বহুত ধুনীয়া লাগিছে দেখিবলৈ। পূৰা বন চন চিকুণাই বহুত সুন্দৰকৈ ৰাখিছে আৰু কাষে কাষে খোজকাঢ়ি যাবৰ কাৰণে আপোনাৰ ইটাৰে নিৰ্মাণ কৰি দিছে। আৰু ইয়াৰ ৱালৰ চাৰিওদিশে আপোনাৰ শিলত কাটি কাটি আপোনাৰ বিভিন্ন ধৰণৰ চিত্ৰ খণ্ডিত কৰা আছে। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সেইসমূহ। এয়া আপোনালোকে দেখা পাইছে, এইধৰণে বিভিন্ন ধৰণৰ শিলত কাটি বনোৱা হৈছে। দেখা পাইছে আপোনালোকে, ইয়াত শিলত কাটি বনোৱা আছে। এইবোৰ সুন্দৰ সুন্দৰকৈ আপোনাৰ কাটি কাটি বিভিন্ন মূৰ্তি ইয়াত বনোৱা আছে। এনেকৈ চাৰিওদিশে বনোৱা আছে। এতিয়া যিহেতু এইটো বনোৱা দিন হৈছে, সেইটো কাৰণে কিছু অংশ অলপ জহি কৰি গৈছে মূৰ্তিসমূহৰ। আপোনালোকে জেগাখিনি চাওক, বহুত সুন্দৰকৈ ৰখা হৈছে। চাৰিওফালে ধুনীয়াকৈ চাফ চিকুণ কৰি সজাই ৰখা আছে। ইফালে আপোনালোকে দেখিছে মহাদেৱৰ শিলত কাটি বনাইছে মহাদেৱক। এইটো হৈছে ব্ৰহ্মা ভগৱানৰ মূৰ্তি। আৰু এনেকৈ কাষদিও আপোনাৰ এইফালে এখন আৰু সিফালে এখন দুৱাৰ আছে এইদৰে। আৰু ইয়াৰ লগতে আছে এটা বিষ্ণু মন্দিৰ, নামঘৰ বনোৱা আছে। যিহেতু আগতে ইয়াত পূজা পাতল কৰিছিল, কিন্তু এতিয়া পূজা পাতল ইয়াত নকৰে আৰু এই মন্দিৰ ভাগতে পূজা পাতল কৰে এতিয়া। আৰু ইয়াতে লিখা আছে কোনে বনাইছিলে, কিমান চনত বনাইছিলে, আপোনালোকক পঢ়ি শুনাই দিছোঁ।
এইটো হৈছে এইটোক এতিয়া বাসুদেৱ দৌল বুলি কয়, দৌলগুৰি দৌলগুৰি বুলি কয় কলাবাৰী। আৰু জনশ্ৰুতি মতে ইটাৰে নিৰ্মিত এই দৌলটো চিলিকফা ওৰফে বুঢ়া ৰজাই 1679 পৰা 81 খ্ৰীষ্টাব্দত বনাইছিলে। আৰু তেওঁ গুৰু দক্ষিণপাট সত্ৰাধিকাৰীক ইয়াৰ ৰাজবিহীন মাটিৰ সৈতে দান কৰিছিলে। এইটো দক্ষিণপাট সত্ৰাধিকাৰক এইটো দান কৰা হৈছিলে। বলক এতিয়া আপোনালোকক ভিতৰৰ দৃশ্যখিনি দেখাম। ভিতৰত কি আছে কেনেকৈ আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক এতিয়া আমি অলপ ভিতৰলৈ সোমাই যাওঁ। ভিতৰত কি আছে কেনেকৈ আছে সকলো দেখাবলৈ চেষ্টা কৰিম। আমি এইটো ভিতৰত সোমাই আহিছোঁ। বহুত বাদুলি চালি বহুত আছে ভিতৰত, সোমাব পৰা হ'ব ন ভিতৰত? ভিতৰটো যিহেতু বহুত আন্ধাৰ হয়, আপোনালোকক ভালদৰে দেখাব নোৱাৰিম। যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত চাকি তাকি জ্বলাবৰ কাৰণে ইয়াত চাকি তাকি আছে, হয়তো আগতে জ্বলাইছিলে চাগে। ভিতৰত অসংখ্য বাদুলি। ইয়াত মানুহ দুনুহ বৰকৈ নোসোমায় ন এতিয়া? মন্দিৰত যায় ন? এইভাগে মন্দিৰ হয় নেকি? হয়। আমি আগতে শুনিছিলোঁ যে ইয়াত এটা গুহা আছে, ইয়াৰ ভিতৰত যিটো দি সোমাই এই পুখুৰীটো, যোনটো পুখুৰী আপোনালোকক দেখাইছিলোঁ, সেই পুখুৰীটোৰ মাজত ওলাব পাৰি। কিন্তু আমি এতিয়া ভিতৰত সোমাই চালোঁ, তেনেকুৱা কোনো ধৰণৰ গুহা ইয়াত আমি দেখা পোৱা নাই। মাত্ৰ চাকি তাকি অলপ ৰখা আছে। এটা লগতে ডাঙৰ পুখুৰী আছে দৌলৰ লগতে। আপোনালোকক পুখুৰীটো অলপ দেখাবলৈ চেষ্টা কৰিম। এইটো কাষতে আছে। এইটো দৌলটো আৰু লগতে ইয়াতে কাষতে এইটো পুখুৰী আছে, বহুত ডাঙৰ পুখুৰী হয়। আৰু এইটো হৈছে আপোনাৰ বিষ্ণু মন্দিৰ। এতিয়া যিহেতু তাত পূজা কৰা নহয় দৌলটোৰ ভিতৰত, সেইকাৰণে মই এই মন্দিৰ ভাগতে পূজা কৰা হয়। আপোনালোকক মন্দিৰ ভাগো দেখাবলৈ চেষ্টা কৰিম বাহিৰৰ পৰাই। বহুত সুন্দৰকৈ বনাই ৰাখিছে মন্দিৰ ভাগো। শ্ৰী শ্ৰী বনমালীদেৱৰ জন্মস্থান শ্ৰী শ্ৰী দক্ষিণপাট কলাবাৰী আদি সত্ৰ দৌলগুৰি। ইয়াক পুনৰ নিৰ্মাণ কৰা হৈছিলে। আমি এতিয়া আহি ইয়াতে ৰেষ্ট লৈ আছোঁ পুখুৰীটোৰ কাষতে। তাত পূৰা ধুনীয়াকৈ চবফালে গছ গছনি ৰোৱা আছে, পূৰা ধুনীয়া পৰিৱেশ ইয়াত বহিবৰ কাৰণেও। আবেলি পৰিৱেশটো বহুত ধুনীয়া পৰিৱেশ, পূৰা ধুনীয়া বতাহ মাৰি আছে। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আৰু যিখিনি ভিডিঅ' আহি থাকে সেইখিনি আপোনালোকে চাব পাৰে। ধন্যবাদ।